সুপ্ৰভাত জনাইছোঁ সকলোকে। মই সুব্ৰতই আপোনাক এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বতৰো খুবেই ধুনীয়া। ব্যস্ততাৰ মাজত থাকি হঠাৎ ডিউটি অফ পালে খুবেই ভাল লাগে। এয়া শৰতৰ ৰাতিপুৱাৰ দৃশ্য, খুবেই মনোৰম, খুবেই ধুনীয়া। কণ্টিনিউৱাছলি বহুকেইদিন ডিউটি কৰিলোঁ এয়াৰপৰ্টত। এতিয়া ভাবিছোঁ অকণমান অফ পাইছোঁ, ঘৰৰ পৰাই আহোঁগৈ। সিও যাব, প্ৰীতমা যাব ঘৰলৈ। তো আজি যাত্ৰা ইয়াৰ পৰাই আৰম্ভ কৰা আৰু ৰুমৰ পৰা যাওঁগৈ। যাব ওলাইছিলোঁ, মাছ ৰাস্তাত লগ পাই গ'লোঁ আমাৰ ছাৰক। ছাৰ বাই বাই জনাও। বাই 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 বাই। হা, আপুনিতো ডিউটি কৰিয়ে থাকিব এইকেইদিন। আমাৰ অফ ডিউটি নালাগে দিয়া আৰু চেনিটাইজাৰ কৰি হেণ্ডশ্বেক, আমাৰ মনৰ পৰা হেণ্ডশ্বেক দিলোৱা না। ভালে গ'লে যাব, নিশ্চয় নিশ্চয়। থেংক ইউ, লগ পাম, সোনকালে উভতি আহিব। চিলাপথাৰ যাবলৈ মই আৰু প্ৰীতম এনেদৰে গাড়ীৰ বাবে অপেক্ষা কৰি আছোঁ। চিলাপথাৰলৈ গাড়ী পাই গ'লোঁ। প্ৰীতম পিছফালে বহি ল'লে। আমাৰ এই ড্ৰাইভাৰ এটা আছে, আমাক এতিয়া চিলাপথাৰলৈ ড্ৰপ কৰিব। গান নলগাব দিয়া দেই, গান লগালে মোৰ কপিৰাইট আহি যাব। অলপ পিছত লগাব, জাষ্ট মই ৰেকৰ্ড কৰি লওঁ কথাখিনি। চিলাপথাৰতে ন? ঠিক আছে, আমি চিলাপথাৰত মানে ৰাতি ট্ৰেইন আছে, তাৰ পৰা যামগৈ। তো আপোনাক পাই গ'লোঁ, ভালেই হ'ল বাৰু। এয়া হ'ল নাহৰৰ দেশ, য'ত জড়িত হৈ আছে বহুতৰে আৱেগ অনুভূতি। বহুতকে এই ঠাইৰ মায়াই হাত বাউলি মাতে। বহুতেই এই ঠাইত বিচাৰি পাইছে জীৱনৰ অৰ্থ আৰু দিশ। এয়াই হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়। যিহেতু মই নামনিৰ ল'ৰা, এটা উৎকণ্ঠা এটা থাকে যে উজনিনো কেনেকুৱা দেখিবলৈ, তাৰ ঠাইবোৰনো কেনেকুৱা চাবলৈ হেঁপাহ এটা আছিলে। কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এই উজনিৰ ঠাইকে মই নিজৰ কৰ্মস্থলী হিচাপে বাছনি কৰিম। সঁচাকৈয়ে ডিব্ৰুগড় চহৰখন যেন এতিয়া আপোন হ'বলৈ লৈছে। ভাল লাগিব ধৰিছে চহৰখন, খুবেই মনোৰম, খুবেই সুন্দৰ, আৰু লাহে লাহে চিনাকিবোৰ বাঢ়ি গৈছে যে, সেইকাৰণেই চাগে এই চহৰখনে আকৌ আঁকোৱালি ল'বলৈ লৈছে মোক। আমি যদি এই ৰাস্তাৰে পোনে পোনে যাওঁ তেতিয়াহ'লে মৰাণ শিৱসাগৰৰ ফালে যাম, কিন্তু আমি এইফালেৰে নাযাওঁ, কিয়নো আমাৰ গন্তব্যস্থল হ'ল চিলাপথাৰ। তো এইফালে বগীবিল পাৰ হৈ আমি চিলাপথাৰলৈ গৈ আছোঁ বৰ্তমান। চাওকচোন ইমান ধুনীয়া দৃশ্য। এতিয়া আবেলি পৰৰ সময়, বেলি ডুবু ডুবু হৈ আছে আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশ সঁচাকৈয়ে। ডিব্ৰুগড়ৰ পৰা যদি আমি বগীবিল অভিমুখে যাত্ৰা কৰোঁ তেতিয়াহ'লে ইয়াত এখন আমি টোল গেট পাম বগীবিল পোৱাৰ আগতে। এতিয়াও টোল গেটখন মুকলি কৰি দিয়া নাই, হয়তো কিছুদিনৰ ভিতৰতে এই টোল গেটখন মুকলি হ'বহি। শুকুলা ডাৱৰ আৰু নীলা আকাশে এই যাত্ৰাক যেন আৰু ৰোমাঞ্চকৰ কৰি তুলিছে। সঁচাকৈয়ে এই যাত্ৰা ইমান ভাল লাগি আছে চিলাপথাৰলৈ গৈ। হয়তো ডিব্ৰুগড়ৰ পৰা অতি ওচৰৰ ঠাই চিলাপথাৰ, কিন্তু এই দৃশ্যই সেই ওচৰৰ ঠাইৰ যাত্ৰাকে ইমান ধুনীয়া কৰি তুলিছে। এয়া চাওক, বগীবিল দলঙৰ ওপৰত বৰ্তমান আছোঁ, আৰু বগীবিল দলঙৰ সৌন্দৰ্য অতি মনোমোহা আৰু অতি সুন্দৰ। পশ্চিমে বেলি ডুবু ডুবু হৈ আছে, আৰু আগৰ ফালে এনেদৰে শুকুলা ডাৱৰ আৰু নীলা আকাশ। সঁচাকৈয়ে ইমান ধুনীয়া।
আমাৰ এই যাত্ৰাপথত অৰিজিত সিঙৰ গানে এক অন্য মাত্ৰা প্ৰদান কৰিছে। দুখৰ বিষয় যে আপোনালোকক গানবোৰ শুনাব নোৱাৰিম, কিয়নো কপিৰাইট আহি যাব মোৰ চেনেলত। চ' এনেকৈয়ে বেলেগ মিউজিকৰ সৈতে এই দৃশ্যবোৰ খালি উপভোগ কৰি যাওক, ভাল লাগিব। গ'লো আমি চিলাপথাৰ, নামি দিলেহি। এতিয়া ইয়াৰ পৰা আমাৰ ৰাতি ট্ৰেইন আছে ষ্টেচনৰ পৰা, এনেকৈ ঘৰলৈ যামগৈ। লৈ আহিছিলে চিলাপথাৰ টাউনত আছে। এই চিলাপথাৰ ষ্টেচন আহি পালোহি। গাড়ীৰ লাইন লাগি আছে, কিয়নো হয়তো ট্ৰেইন আহিব লগা আছে। এবাৰ ভিতৰলৈ এণ্ট্ৰি কৰোঁ, অকণমান পিছত বাহিৰলৈ ওলাই আহিম কিবা খোৱাৰ কাৰণে। বৰ্তমান চিলাপথাৰৰ পেছেঞ্জাৰৰ ট্ৰেইন আহি পাইছে, এয়া জোনাইলৈ যাবগৈ। দেখা পাইছে যাত্ৰীসকল ৰখি আছে ইফালে। ঘৰলৈ যাবলৈ ৰেডি, ট্ৰেইনত উঠি দিলোঁ। আমাৰ লাচিত এক্সপ্ৰেছ বুলি কৈ নহয়, লাচিত এক্সপ্ৰেছ। ৰাতিপুৱা গৈ ৰঙিয়া পাই যাম। ৰঙিয়া পোৱা মানে ঘৰ পালোঁ আৰু। মোৰ লগত আছে প্ৰীতম, সহযাত্ৰী। এয়া ৰঙিয়া পোৱাৰ আগমুহূৰ্তৰ দৃশ্য। আকাশখন যে সূৰ্যৰ ৰঙে ৰঙীন কৰি তুলিছে, তাৰ প্ৰতিচ্ছবি পানীত ইমান ধুনীয়াকৈ ভাহি উঠিছে। আৰু ওচৰতে আছে সেউজীয়া খেতিপথাৰ, ইমান ভাল লগা পৰিৱেশ। সঁচাকৈয়ে এই ৰাতিপুৱা কোনোদিনো পাহৰিব নোৱাৰিম। সঁচাকৈ আপুনিও চাওকচোন, ইমান ধুনীয়া ৰাতিপুৱা আপুনি কেতিয়াবা আগতে দেখা পাইছেনে? গোটেই ৰাতি জাৰ্ণি কৰাৰ পিছত অৱশেষত ৰঙিয়া ষ্টেচন আহি পালোহি, আৰু ৰঙিয়া ষ্টেচনৰ পৰাই ঘৰলৈ যাওঁ। তো আগলৈ ভিডিঅ'টো চাই থাককচোন। ফাইনেলি ঘৰ আহি পাই গ'লোঁ, আৰু ঘৰ পোৱাৰ লগে লগে এক ফূৰ্তি ভাৱ আহি গৈছে মনত। ৰেষ্ট লওঁ কেইদিনমান, অফ ডিউটি লৈছোঁ, ঘৰত থাকি আৰাম কৰোঁ। যদি ব্লগ এইখিনিলৈকে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। বাই।